Welcome to my channel Jinsis Creation. আজি মই আপোনালোকৰ মাজলৈ আহিছো এটা নতুন ভিডিঅ'ৰ সৈতে। আজি মই আপোনালোকক বনাই দেখাম খুব কম সময়ত কম কষ্টৰে এটি সুন্দৰ ৰেচিপি। আৰু সেই ৰেচিপিটো হৈছে এটি বহুত বেছি টেস্টি চাটনি। চাটনিটোৰ বাবে আমাক লাগিব মূলা এটা, বিলাহী এফাল আৰু বঙালী ধনিয়া পাত, লগতে লাগিব আদা, ৰসুন আৰু জলকীয়া তিনটা। আমটো অপচনেল হয়, আপোনালোকে আম দিবও পাৰে বা নাথাকিলে নিদিলেও হ'ল, আৰু নিজৰ সোৱাদ অনুযায়ী নিমখ। মূলাটো আপোনালোকে সৰু সৰুকৈ কাটি ল'ব যাতে মানুহে গম নাপায় আপুনি চাটনিটোত কি কি দিছে মানে। এয়া আপোনালোকে দেখিছে মই কেনেকৈ বিলাহী, মূলা আৰু আমখিনি কাটি ল'লোঁ। কাটি লৈ পেলাই ইয়াতে মই ধনিয়া, আদা, ৰসুন, নিমখ, জলকীয়া সব দি দিম। এয়া মোৰ চাটনি হৈ গৈছে, বহুত বেছি টেষ্টি হয়। আপোনালোকে আজিয়েই বনাওক, আজিয়েই ট্ৰাই কৰক আৰু মোক কমেণ্ট বক্সত জনাব। বহুত ধুনীয়া এটা চাটনি, খুব কম সময়ত কম বস্তুৰে বনাওক এই চাটনিটো। গাইজ, এইটোৱে আছিল মোৰ সুন্দৰ ৰেচিপি। আপোনালোকেও ট্ৰাই কৰিব আৰু আপোনালোকৰ যদি কিবা সাজেশন থাকে তেনেহলে মোক কমেন্ট বক্সত জনাব। লগতে এতিয়ালৈকে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু লাইক, শেয়াৰ, কমেন্ট কৰিব। ধন্যবাদ।